বন্ধুরা আজি হৈছে 20 মাৰ্চ 2023। বন্ধুসকল লৈ আহিছোঁ আজিৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ চাবলৈ বন্ধুসকল চেনেলটো আপুনি যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। বন্ধুসকল প্ৰথম খবৰটো হৈছে 19 মাৰ্চৰ পৰা আৰম্ভ হৈছে জুবাইৰ মাছুদ শৈক্ষিক আৰু সাহায্য নাশৰ দুদিনীয়া কাৰ্যসূচী। উক্ত শিশু মেলাত জুবাইৰ মাছুদ শৈক্ষিক আৰু সাহায্য নাশৰ বিভিন্ন কৰ্মচাৰীসকল উপস্থিত থাকি শিশু মেলাৰ আয়োজন কৰিছে। শিশু মেলাত বঙাইগাঁও জিলাৰ ছিজন গ্ৰাম ব্লকৰ আণ্ডাৰত থকা প্ৰায় 10খন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি বিভিন্ন খেল ধেমালিত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে নেক্স পৰিচালক আব্দুল জলিল আহমেদ, সভাপতি আবুল কাশেম আৰু নেক্স ৰক্ষী শিবেন কুমাৰ ঘোষ, লগতে নেক্স ৰক্ষী স্বপন কুমাৰ ঘোষ। তাৰ লগতে উপস্থিত থাকে নেক্সৰ বিভিন্ন কৰ্মকৰ্তাসকল। বিভিন্ন খেল ধেমালিৰ জৰিয়তে আয়োজন কৰা হয় শিশু মেলা আৰু উলহ মালহ পৰিৱেশৰ মাজত সম্পূৰ্ণ হয় 19 মাৰ্চৰ কাৰ্যসূচী। আজিও বিশেষ কিছুমান কাৰ্যসূচীৰে অন্তিম দিনীয়া কাৰ্যসূচী সম্পূৰ্ণ কৰা হ'ব। আজি বিশেষ কাৰ্যসূচীৰ ভিতৰত আছে মুকলি সভাৰ লগতে গ্ৰন্থ উন্মোচক, ইয়াৰ লগতে জুবাইৰ মাছুদ বঁটা প্ৰদান অনুষ্ঠানো কাৰ্যকৰী কৰা হ'ব। তাৰ লগতে বিভিন্ন খেল ধেমালিত বিজয়ী হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজতো বঁটা বিতৰণী সভাৰ আয়োজন কৰা হ'ব। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মনোজ কুমাৰ ফুকন, খণ্ড বিষয়া ছিজন গ্ৰাম, লগতে মুছলিম উদ্দিন আহমেদ, অৱসৰ প্ৰবক্তা ডাইট কলেজ বৰপেটা। তাৰ লগতে আব্দুছ সবুৰ সহযোগী অধ্যাপক RGM কলেজ লেংটি ছিংগা, আব্দুল মান্নান জ্যেষ্ঠ শিক্ষক PM উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰঙাপানী। উক্ত সভাত কেইগৰাকীমান বুদ্ধিজীৱী, সমাজকৰ্মী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। সকলোকে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনাইছে জুবাইৰ মাছুদ শৈক্ষিক আৰু সাহায্য নাশৰ তৰফৰ পৰা।